হঠাৎ নিশাৰ মৌনতা ভংগ কৰি বিকট শব্দৰে বাজি উঠিছিল ফোনটো। স্ক্ৰীণখনলৈ চাই চকু থৰ হৈ ৰৈ আছিল। আঙুলিকেইটা যেন কঁপিবলৈ ধৰিছিল। বুকুখনত পুৰণি বিষ এটাই উজাই আহিব ধৰিছিল। আমিবোৰ কি যে আচৰিত, এটা সময়ত যাৰ এটা ফোনৰ বাবে ঘণ্টা ঘণ্টা অপেক্ষা কৰোঁ, যাৰ লগত এবাৰ কথা পতাৰ হেঁপাহত সকলোবোৰ এৰি মোবাইলটোৰ লগতে লাগি থাকোঁ, অথচ আজি তেওঁৰ ফোন ৰিচিভ কৰিবলৈ আঙুলিকেইটাও বিদ্ৰোহ কৰি উঠিছে। আচলতে জীৱনটো বৰ জটিল, আৰু তাতোকৈ জটিল ক্ষন্তেকীয়া কাহিনীবোৰ। এনে এটা কাহিনীৰ আৰম্ভণি হৈছিল সেই কলেজীয়া দিনতে। সিদিনা কলেজত ফ্ৰেছাৰ্ছ আছিল। অডিটৰিয়ামৰ পৰা ভাহি আহিছিল। মন মোৰ উৰি গুচি যায়। ক্ষন্তেক সময়ৰ কাৰণে ৰৈ গৈছিলোঁ। ইমান মৌসনা মাত, সমস্ত হৃদয়ৰ আকুলতাৰে গাইছে গানটো। মন্ত্ৰমুগ্ধ হৈ আগবাঢ়ি গৈছিলোঁ অডিটৰিয়ামৰ ফালে। ষ্টেজৰ ওপৰত হালধীয়া চুৰিদাৰযোৰৰ সৈতে এজনী ছোৱালীয়ে একান্ত মনে গাইছে গানটো। বাহিৰৰ পৃথিৱীখনৰ কথা যেন পাহৰি পেলাইছে তাই। চকু মুদি গানটোৰ লগতেই যেন উৰি আছে তাই। ময়ো চকু মুদি শুনি আছিলোঁ গানটো। আৰু কোন মুহূৰ্তত কল্পনাৰ এখন মায়াবী পৃথিৱীত প্ৰৱেশ কৰিলোঁ গমকে নাপালোঁ। কোনোবা এজনৰ চিঞৰত কল্পনাৰ পৃথিৱীখনৰ পৰা একে কোবে আহি বাস্তৱলৈ উভতিলোঁ। কেতিয়া তাই ষ্টেজৰ পৰা নামি গ'ল গমকে নাপালোঁ। লাহে লাহে সময়বোৰ পাৰ হৈ গৈছিল। অচিনাকিৰ পৰা আহি এদিন বন্ধুত্ব, আৰু এদিন বুকুৰ আপোন। বহু চেষ্টাৰ মূৰত তাইক যেতিয়া নিজৰ কৰি পাইছিলোঁ, সেয়া এক অদ্ভুত অনুভৱ আছিল মোৰ বাবে। কৃষ্ণচূড়াৰ ৰঙীন আবেলিবোৰৰ বুকুত কিমান যে সপোন ৰচিছিলোঁ। আমাৰ এখন ঘৰ হ'ব য'ত আমি থাকিম, আৰু আমাৰ এটা অকমানি পোৱালি। সকলোবোৰ ছিঙি মোহাৰি এদিন ঠিক এজাক পৰিভ্ৰমী চৰাইৰ দৰেই উৰি গৈছিল তাই মোৰ পৰা বহু দূৰলৈ। নতুনত্বক বিচাৰি গৈ পাহৰি পেলাইছিল তাই অতদিনে সাঁতুৰি ফুৰা নৈখনৰ কথা। আৰু ভৰুণ নৈখন ৰূপান্তৰিত হৈছিল এটি মৰা সুঁতিলৈ। অৱশ্যে দেৱতা হোৱা নাছিলোঁ মই। মদৰ বটল, চিগাৰেটৰ ধোঁৱাৰ মাজত বিচৰা নাছিলোঁ এৰি অহা মৰমৰ অস্তিত্ব। নিজান নিশাবোৰত এন্ধাৰবোৰৰ লগত বহু কথা পাতিছিলোঁ, যিবোৰ এটা সময়ত তাইক কোৱা নাছিলোঁ। লাহে লাহে তেওঁৰ প্ৰয়োজন নিশাৰে নীৰৱতা জোনাক আৰু খিৰিকীৰে সোমাই অহা চেঁচা বতাহবোৰে পূৰণ কৰিছিল। পাহৰি পেলাইছিলোঁ তাইক সময়ৰ সোঁতত উঠি উঠি। তথাপি জানো কিয় বাৰু এনে হয়। পাৰে পাৰে মচিব খোজা ছবিখনত কিয় বাৰু সময়ে ছটিয়াই যায় স্মৃতিৰ ছাইপৰণীয়া ৰং। কিয় বাৰু উৱলিব ধৰা ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই যায় সোঁৱৰণিৰ বতাহ জাগে।
আজি আকৌ এবাৰ মোবাইলৰ স্ক্ৰীণত সেই প্ৰিয় নামটো দেখি কঁপি উঠিছিলোঁ। ঠিক প্ৰথম দিনাৰ দৰে। পাৰ্থক্য মাথো এটাই, প্ৰথম দিনা এবাৰ ৰিং কৰিবলৈ নাপাওঁতেই ৰিচিভ কৰি কৈছিলোঁ, হেল্ল' মিছ ভাগ্যশ্ৰী। আৰু আজি আঙুলিকেইটা অভিমানী হৈ ৰৈ আছে। ৰিচিভ কৰিবলৈ নাপাওঁতেই কাট খাই গ'ল ফোনটো, আৰু হয়তো নাবাজিব। স্ক্ৰীণত জিলিকি ৰ'ল, ইউ হেভ ওৱান মিছ কল। বাহিৰৰ আকাশখন কলা হৈ আহিছে, বৰষুণ এজাক আহিব চাগে। আহক, বৰষুণ জাকৰ সান্নিধ্যও বহুদিন পোৱা নাই।